নমস্কাৰ আপোনালোক সকলোকে মোৰ এই এডুকেশ্যন উইথ এনজয়মেণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ভাষা আৰু ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা এটা TLMৰ ওপৰত আলোচনা কৰিম। আপুনি যদি প্ৰথমবাৰলৈ মোৰ এই চেনেলটোলৈ আহিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লুডু খেল, আপোনালোকে ইতিমধ্যে লুডু খেলৰ বহুত কেইজনে লুডু খেলৰ বিষয়ে জানে, ইতিমধ্যে বহুতো খেলিছে সৰু কালত। তো আমি এই লুডু খেলটোকো ভাষা আৰু ইংৰাজীৰ ক্ষেত্ৰত TLM হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। এইখন এখন লুডু হয়। মই লুডুখনত দেখিছে আপোনালোকে, লুডুখনত ইয়াত যেনেকৈ গুটিৰ ঘৰ থাকে, ইয়াতে গুটিৰ ঘৰ থাকে, ইয়াতে গুটিৰ বাবে ঘৰ থাকে, ইয়াতে গুটিৰ বাবে ঘৰ থাকে। মই সেই গুটিৰ ঘৰবিলাকত কিছুমান আখৰ লিখিছোঁ, 4টাকৈ আখৰ লিখিছোঁ। খ, দ্বিতীয় ছ, ল, বৰ্গীয় জ। ইয়াত লিখিছোঁ ক, ত, প্ৰথম ছ, দন্ত্য ন, গ, ধ, ত, ম। ঠিক তেনেকৈ ইয়াতে কি কৰিছোঁ, 4টা আখৰ লিখিছোঁ। এতিয়া এই যিটো মাজৰ যিবিলাক ঘৰ দেখিছোঁ, সৰু সৰু ঘৰ, তাত মই কিছুমান আকাৰ ইকাৰ নোহোৱা শব্দ লিখিছোঁ, যেনে পৰশ, ৰং, বম, ৰতন, ৰস, ৰস। এনেকৈ চাৰিওফালে গোটেইবিলাক মই আখৰ লিখিছোঁ। এইবিলাক গোটেই চাৰিওফালে দেখিছে আপোনালোকে। তো এইটো ঘৰ যোনে ল'ব তেওঁ কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰী যিহেতু আমাৰ স্কুলৰ পৰ্যায়ত যিহেতু ছাত্ৰ ছাত্ৰী বেছি থাকিব, গতিকে তেওঁলোকে কি কৰিব লাগিব, যিজনে এই 4টা ঘৰৰ 4টা আখৰ পঢ়িব পাৰিব, যে আখৰকেইটা কি কি যদি কৈ দিব পাৰে তেনেহ'লে তেওঁ এইটো ভাগ ল'ব। বা এনেকুৱা কৰিব পাৰোঁ যে তেওঁ নামৰ যিটো প্ৰথম আখৰ মিলে সেইটো ঘৰ তেওঁ ল'ব পাৰে। এনেদৰে প্ৰতিজনকে দিয়া হ'ব 4জনকৈ, আৰু তেওঁলোকক কি কৰা হ'ব, যিটো লুডুৰ ডাইচ থাকিব, ডাইচটোৰে মাৰি দিব। লুডুৰ ডাইচটোতো আপোনালোকে জানে 1ৰ পৰা 6লৈ সংখ্যা থাকে। যদি তেওঁৰ ভাগত 4 উঠে তেনেহ'লে ইয়াৰ পৰা এইটো ঘৰৰ পৰা ওলাই পেলাই ইয়াৰ পৰা তেওঁ 4টা শব্দ ক্ৰমান্বয়ে পঢ়িব। ঠিক তেনেকৈ এইটো ঘৰৰ পৰা যিজনে ওলাব, এইটোৰ পৰা ইয়াতে 3 উঠিলে যিমান উঠে সংখ্যা তেওঁ, তো এনেদৰে সংখ্যা শব্দ পঢ়িব। ইয়াৰ পৰা যিটো ওলাব তাৰ পৰা 3 সংখ্যা পঢ়িব। এইজনে যিজন থাকিব তেওঁ 6, 4, 5 যি উঠে। এনেদৰে তেওঁলোকক দুবাৰকৈ মাৰিব দিয়া হ'ব, আৰু দুবাৰকৈ মাৰিব দিয়াৰ হ'ব তেওঁলোকৰ 3, 4 যিমানটা 6, 7টা যিমানটা শব্দ তেওঁলোকে পঢ়িব পাৰে, সেই গোটেইকেইটা শব্দ তেওঁলোকক প্ৰথমতে নিয়ম হিচাপে কৈ দিয়া হ'ব যে দুবাৰ ডাইচত মৰাৰ ফলত যিমানটা শব্দ তেওঁলোকে পঢ়ে সিমানটা শব্দৰ তেওঁলোকে কিমানটা মনত ৰাখিব পাৰিছে। শেষত যেতিয়া খেলাটো শেষ হ'ব, খেলটো শেষ হোৱাৰ পিছত তেওঁলোকক সোধা যাব যে কিমানটা শব্দ তেওঁ মনত ৰাখিব পাৰিছে। যিজনে বেছি শব্দ ইয়াৰ পৰা দুবাৰ মৰাৰ পিছত তেওঁ পঢ়া শব্দৰ পৰা যিজনে বেছিকৈ শব্দ মনত ৰাখিব পাৰে তেওঁ হ'ব সেই খেলটোৰ কাৰণে, সেইদিনাৰ কাৰণে উইনাৰ। আপুনি এই TLMটো স্কুলত ল'ৰা ছোৱালীৰ শব্দ ভাণ্ডাৰ বৃদ্ধিৰ কাৰণেও এইটো ব্যৱহাৰ কৰিব পাৰে, বা যিকোনো পাঠ এটা পঢ়াৰ আগত পাঠটোৰ পৰা এই শব্দবিলাক মই যেনে তেনে লৈছোঁ। আপুনি যদি কোনো এটা পাঠৰ আলামত এই TLMটো ব্যৱহাৰ কৰিব বিচাৰে, সেই পাঠটোৰ লগত সংগতি ৰাখি থকা শব্দবিলাক আপুনি ইয়াত লিখিব। তেতিয়া কি হ'ব, তেওঁলোকৰ সেই পাঠৰ পঢ়াৰ আগতে শব্দবিলাক তেওঁলোকে নজনাকৈ লুডু খেলৰ জৰিয়তে শিকিব। যেতিয়া আপুনি আকৌ পাঠটো পঢ়াব তেতিয়া তেওঁলোকৰ দুবাৰ পঢ়াৰ সময়ত এই শব্দখিনি একেখিনি শব্দ যেতিয়া ৰিপিট হ'ব তেতিয়া তেওঁলোকৰ বোধগম্যটো বাঢ়িব, আৰু যিটো চেপ্টাৰ পাঠ থাকিব, পাঠটোৰ প্ৰতি তেওঁলোকৰ মনোযোগ বৃদ্ধি হ'ব। একেধৰণৰে লুডু এইখন মই ইংৰাজীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। মই এখন বেলেগ এখনকৈ বনাইছোঁ। ইয়াত যিটো গুটিৰ ঘৰ আছিলে তাত আগত 4টা অসমীয়া আখৰ আছিলে, এতিয়া মই ইয়াতে ইংৰাজী আখৰ কিছু লিখিছোঁ। ঠিক তেনেকৈ ইয়াতো লিখিছোঁ আখৰ, ইয়াতো লিখিছোঁ আখৰ, ইয়াতো লিখিছোঁ। তো এতিয়া এইটো ক্ষেত্ৰত কি হয়, আমাৰ ক্ষেত্ৰত স্কুলবিলাকৰ ক্ষেত্ৰত সাধাৰণতে কি হয়, যেতিয়া ভালেকেইদিন বন্ধ থাকে বা গৰম বন্ধ হৈ যায় তাৰপিছত ল'ৰা ছোৱালীখিনি প্ৰায়খিনিয়ে আপোনাৰ ইংৰাজী আখৰখিনিয়ে পাহৰি যায়। আপোনালোকে এটা এনেকুৱা কাম কৰিব পাৰে, ইয়াত মই কেপিটেল লেটাৰখিনি লিখিছোঁ, আপুনি মাজে মাজে ইয়াত স্মল লেটাৰো ভৰাই দিব পাৰে। তো এইটো ঘৰৰ আখৰখিনি যিজনে ক'ব পাৰিব সম্পূৰ্ণকৈ তেওঁ এইটো ঘৰ ল'ব। যিজনে আকৌ অসমীয়াখনৰ নিচিনা যিজনে এইটো গোটেইকেইটা আখৰ ক'ব পাৰে তেওঁ ল'ব এইটো। ইয়াৰ পৰা যিকেইটা ক'ব পাৰে, ইয়াৰ পৰা গোটেইকেইটা যিজনে ক'ব পাৰিব সেইটো সেনেকৈ ভাগ কৰি দিয়া হ'ব। বা তেওঁলোকৰ নামৰ যিটো প্ৰথম আখৰ আৰু ইংৰাজী আখৰৰ লগত যিটো মিল থাকে সেইটো ঘৰ তেওঁলোকে এইটো ল'ব। তো ইয়াৰ পৰা ডাইচৰ গুটিটো মাৰি দিয়া ল'লে ইয়াৰ পৰা যেনেকৈ আগৰটোৰ নিচিনাকৈ যিদৰে 3টা শব্দ উঠিলে 3টা শব্দ পঢ়িব, প্ৰতিজনে সেই আগৰটোৰ নিচিনাকৈ কৰিব। তো এনেদৰে তেওঁলোকে 2বাৰ বা 3বাৰ, ইংৰাজীৰ ক্ষেত্ৰত অলপ কমাই দিলে ভাল হয় যিহেতু ইংৰাজী তেওঁলোকৰ কাৰণে অলপ টান হয়। তো 2বাৰ 3বাৰ দিয়াৰ পিছত বা এবাৰ দিয়াৰ পিছত তেওঁলোকে যিমানটা শব্দ ক'লে, এইবাৰ ইংৰাজীৰ ক্ষেত্ৰত তেওঁলোকে সেইকেইটা শব্দ ক'ব লাগিব, লগতে বহীত লিখিও দিব লাগিব। আপুনি এইদৰে ঠিক একেদৰে এই TLMটো যদি আপুনি যিকোনো পাঠৰ আলামত ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ শব্দবিলাক আপুনি পাঠটোৰ লগত সংগতি থকা শব্দবিলাক ল'ব। তেতিয়া তেওঁলোকে লুডু খেলৰ জৰিয়তে প্ৰথমবাৰ শব্দবিলাক তেওঁলোকে পঢ়িবলৈ পাব। আকৌ যেতিয়া আপুনি পাঠটো যেতিয়া পঢ়াব তেতিয়া পাঠৰ পৰা সেই শব্দবিলাক আকৌ তেওঁলোকে শিকিব। তো তেওঁলোকৰ কাৰণে পাঠটো বেছি মনোগ্ৰাহী হ'ব আৰু বোধগম্য হ'ব।
এতিয়া আহিছোঁ আমি এই লুডু খেলখনৰ কাৰণে যিটো ল'ৰা ছোৱালীৰ কাৰণে আকৰ্ষণৰ বিন্দু হ'ব সেইটো হ'ব ডাইচ গুটি। লুডু খেলখনত ব্যৱহাৰ হ'বলগীয়া এইটো হৈছে বিশেষ সেই ডাইচ গুটিটো। ডাইচ গুটিটো কিছু ডাঙৰকৈ বনোৱা হৈছে যাতে ল'ৰা ছোৱালী ধৰিব পাৰে, লগতে কিছু পৰিমাণৰ যিটো ই ল'ৰা ছোৱালীসকলক আকৰ্ষণ কৰিব পাৰে। চাৰিওফালে সকলোবিলাক পইণ্ট দিয়া আছে, 1ৰ পৰা 6লৈকে দিয়া আছে। এইটো এনেকৈ মাৰি দিব, মাৰি দিয়াৰ লগে লগে তেওঁলোকৰ হাতত যিটো উঠে 6টা উঠে, ইয়াৰ পৰা 6টা শব্দ পৰিব। এইজনে মাৰিলে, এইজনে মাৰাৰ লগে লগে যিটো উঠিলে ইয়াত উঠিলে 3 উঠিলে বা 4 উঠিলে, যি উঠিলে তাৰ পৰা তেওঁলোকে ইয়াৰ পৰা 3টা শব্দ পৰিব। এনেদৰে গোটেইখন এই ডাইচ গুটিৰ জৰিয়তে খেলাটো হ'ব। ইয়াত গুটি নাথাকিব, যিহেতু 2বাৰ বা 3বাৰত তেওঁলোকৰ যিখিনি শব্দ থাকে শব্দখিনি তেওঁলোকে পঢ়ি মনত ৰাখিব লাগিব। গতিকে আগলৈ যাব নালাগে গতিকে ইয়াত গুটিৰ ব্যৱহাৰ নহ'ব। TLMটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চাব, যদি কোনোবা ল'ৰা ছোৱালীয়ে যদি ইয়াৰ পৰা কোনো শব্দ পঢ়িব পৰা নাই, তেনে ক্ষেত্ৰত আপুনি তেওঁলোকক পঢ়াত সহায় কৰি দিব। আৰু যাতে মন কৰিব সকলোৱে যাতে সমানভাৱে ভাগ লৈছে। মোৰ এই লুডু খেল TLMটো ভাষা আৰু ইংৰাজী ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰাকৈ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। লগতে ভিডিঅ'টো লাইক কৰিব বুলি আশা কৰি আজিলৈ সামৰিছোঁ। ধন্যবাদ।